নমস্কাৰ, মই বাবা প্ৰণৱ। আজি আছোঁ খগেন নাথ ডাঙৰীয়াৰ ছাগলী পামত। নগাঁও জিলাৰ জৰাবাৰী গাঁৱত এই ছাগলী পামখন আছে। 2018 চনৰ পৰাই তেওঁ ছাগলী পালনৰ সৈতে জড়িত। এই ভিডিঅ'টো নতুনকৈ ছাগলী পালন কৰিব খোজাসকলৰ বাবে সহায়ক হ'ব। আজি আপোনাৰ এই ছাগলী পামখন চাবলৈ আহিলোঁ, লগতে কিছু কথা জানিবলৈকেও আহিছোঁ। আপুনি আৰম্ভ কিমান চনত কৰিছিলে? চন বুলিতো মনত নাই, তথাপি 24 মানে 18 মানৰ পৰা 18 মানৰ পৰা 6 বছৰ আপোনাৰ এই ছাগলী পালনৰ লগতে আপুনি জড়িত হৈ আছে। ছাগলী পালন কৰিব লগা হ'লে প্ৰথমতে ছাগলীৰ বিষয়ে জানিব লাগিব, হয়তো কাৰোবাৰ পৰা শিকিব লাগিব, নহ'লে প্ৰশিক্ষণ ল'ব লাগিব। আপুনি ইয়াৰ ভিতৰত কোনটো কৰিছিলে? ইয়াৰ ভিতৰত মই একোৱেই কৰা নাই। ক'ব গ'লে মোৰ ছাগলীৰ প্ৰতি যেতিয়া ইণ্টাৰেষ্টটো আহিছে, তেতিয়া মই খুব ইউটিউবত চাব ল'লোঁ। অকল ছাগলীৰ বিষয়ে চাওঁ, দিনে ৰাতিয়ে যেতিয়া মোবাইলত চাওঁ তেতিয়াই ইউটিউবত ছাগলীৰ বিষয়ে চাওঁ। কোনে কেনেকুৱা ছাগলী পুহিছে, কি খুৱাইছে, কেনেকৈ ৰাখিছে, তো এনেকৈ মানে বহুতখিনি চালোঁ। চাই পেলাই তো আমাৰ ইয়াত যিবিলাক ছাগলী পালোঁ আনি পেলাই আৰম্ভ কৰিলোঁ। স্থানীয়ভাৱে যিখিনি পোৱা যায় আৰু স্থানীয়ভাৱে। হয়, কিন্তু ভিডিঅ'টো বহুত পাইছোঁ। কোনো ভিডিঅ'ত কেতিয়াও মই কোনোবাই কোৱা পোৱা নাই যে লোকেল জাত পুহিব নালাগে বা লোকেল জাত পুহিলে কি ক্ষতি হ'ব, কি ক্ষতি নহ'ব, এইবিলাক কোনো কোৱা নাই। গতিকে মই লোকেল পাইছোঁ, বজাৰত গৈছোঁ, ছাগলীৰ বিষয়ে একো জ্ঞানেই নাই। হেৰি পইচা লৈ গৈছোঁ, বজাৰত যি ছাগলী দেখিছোঁ কিনি লৈ আহিছোঁ। আনি পেলাই 2 বছৰমানটো মোৰ এনেই গ'ল। মানে লোকেলৰ গ্ৰ'থেই নলয়। 30 কেজি খাহী এটা কৰিবলৈ কমচে কম 2.5 বছৰ পুহিব লাগিব। তো 2.5 বছৰ যদি আমি ষ্টল ফিডিং কৰিবলৈ যায়, এটা ছাগলী 2.5 বছৰত কিমান খাব, হাতত কি থাকিলে? তাৰমানে প্ৰথম 2 বছৰ আপোনাৰ অভিজ্ঞতাহে হ'ল। অভিজ্ঞতা হ'ল, লোকচান হ'ল না? লোকচান হোৱা নাই, শিকিছে আচলতে। বিশেষ লাভ হোৱা নাই। লাভ নহ'ল, কিন্তু শিকিছে যে এই প্ৰজাতিটো ৰাখিলে হয়তো আপোনাৰ লাভ নহ'বও পাৰে। লাভ নহ'ব। 2টা বছৰ আপুনি তেনেদৰে পাৰ কৰিলে। মানে বৰ দিগদাৰ। নকয় মানুহে, কিছুমানে কয় না লোকেলতো লাভ আছে, লোকেলৰ মাৰ্কেট ভাল। মানে পজিটিভটো বেছিকৈ কয়। প্ৰত্যেকটো বস্তু পজিটিভ আছে যদি নিগেটিভো আছে, নিগেটিভটো ইমান নকয়। তে মই প্ৰথম লছ খালোঁ মানে কি, লাভ কৰিব নোৱাৰিলোঁ। তাৰপিছত এতিয়া লোকেলবোৰ বিক্ৰী কৰি দিলোঁ, দি পেলাই এইবিলাক F1, F2, F3 এনেকুৱা ছাগলীবোৰ আনিছোঁ। 2 বছৰ পাছত আনিছোঁ। আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিলে বা আপোনাক কোনে গাইড কৰিলে যে এনেদৰে আৰম্ভ কৰক? মানে আগতেও পাওঁতে এজনী দুজনী আহিছিল, তেতিয়া সিহঁতৰ পোৱালিটো মই যিমানত বিক্ৰী কৰিব পাৰিছোঁ, তেতিয়া নিজে এটা আইডিয়া পাই গ'লোঁ, নহয় এইটো পুহিলেহে লাভ আছে। তো সেইমতে কৰিলোঁ। লোকেলবোৰ বিক্ৰী কৰিলোঁ। এয়া অনা বেছি দিন হোৱা নাইহে আচলতে। এই জদং মদং কৰোঁতেই মোৰ গ'ল সময়বিলাক। 18 পৰা মানে 20-21 মানলৈকে আপোনাৰ এতিয়া 23 মানে যোৱা বছৰৰ পৰা ছাগলীবোৰ আনিছোঁ মোটামুটি। তাৰপিছত শিকিলে, অভিজ্ঞতা হ'ল। এতিয়া ছাগলী আপুনি যেনেকৈ জাতটো নিৰ্বাচন প্ৰথমতে কৰিব লগা হয়, তাৰ পাছত আহিব আপুনি ছাগলীখিনি ৰাখিব কেনেদৰে? ছাগলী ৰখাটোতো বাৰু হ'ব। ছাগলী গঁৰালৰ লগত ইমান কথা নাই। ভঙা গঁৰাল এটা হ'লেও, বিল্ডিং এটা হ'লেও হ'ব। সেইটোতো কোনোবাই বিল্ডিঙত পুহি আছে, কোনোবাই ভঙা গঁৰালত পুহি আছে, সেইটোত অসুবিধা নাই। ৰখাটোত ইমান অসুবিধা নাই। কথা হ'ল খুৱাব কি? খাদ্য লৈ আহোঁ তেনেহ'লে। মেইন হ'ল কি, খুৱাব কি, সেইটো বহুত দৰকাৰ। আৰু মানে বাৰিষা, বিশেষকৈ বাৰিষাত আমাৰ ঘাঁহৰ অলপ প্ৰব্লেম হয়। আৰু বাৰিষা যদি আমাৰ এই পথাৰৰ ঘাঁহ খাবলৈ দিওঁ, তেতিয়া বেমাৰ, বাৰিষা দিন বেমাৰ আহিবই। কেনেকুৱা ধৰণৰ বেমাৰ লাগে? মানে পথাৰৰ ঘাঁহ চাহ খালেতো মেইন হাগনিটো মানে হ'বই। হাগনি হোৱাৰ পুৰা চান্স আছে। পথাৰৰ ঘাঁহ বিকল্প কি হ'ব পাৰে? বিকল্প আমাৰ ইয়াততো ক'ব গ'লে বহুত বস্তু পোৱা যায়, বহুত বস্তুৱেই পোৱা যায়। খালি মানুহে জাগ্ৰত নহয়, মানুহে নাজানে। আপোনাৰ অভিজ্ঞতাৰ পৰা আপুনি কি খুৱাইছিলে বাৰিষা দিনকেইটাত? মইতো সৰহভাগটো যোৱা বছৰতো সৰিয়হৰ কটালি ৰাখিলোঁ, মাটিমাহৰ গছবিলাক ৰাখিলোঁ। সেইবিলাকৰ লগত অলপ চলপ নেপিয়াৰো মিক্স কৰোঁ, এনেকৈ সেইবিলাক খোৱালোঁ। বস্তুবোৰ শিকি গৈ থাকিলে মানে বহুত আগটো যিমান শিকি গৈ থকা যায়, আগলৈ আৰু বহুত বহলকৈ দেখা পোৱা গৈ থাকে। এই যিকেইটা কিন্তু এতিয়া এই বছৰৰ কাৰণেতো মই এতিয়া ৰহৰ মাহৰ যিটো দানাটো মাহটো উলিয়াই দিয়া যিটো বাকল থাকে, সেইটো তুঁহৰ ভুচা বুলি কয়। তুঁহৰ ভুচাটো মহাৰাষ্ট্ৰত, গুজৰাটত একদম ফেমাছ ছাগলীৰ খাদ্য। তুঁহৰ ভুচা মানে একদম মহাৰাষ্ট্ৰ, গুজৰাটৰ ফালে একদম ফেমাছ। কিন্তু আমাৰ ইয়াত তুঁহৰ ভুচা মানুহে জ্বলাই দিয়ে, নাজানে। আৰু ছাগলী পালন নাজানে। তুঁহৰ ভুচা ইমান ধুনীয়াকৈ খায়। তুঁহৰ ভুচা মানে ৰহৰ মাহৰ বাকলিটো ইমান ধুনীয়াকৈ খায়, ডালে পাতে আনি দিলেও খায়।
একেবাৰে চুবাব নোৱাৰা টান টুকুৰাটো কথা কোৱা নাই আৰু মাৰোতে যিখিনি চালনীত উঠে সেইবিলাক চব আনি দিলেও খাব। তো আমাৰ ইয়াত সেইটো বহুত আছে মানে সংগ্ৰহ কৰিলেই হ'ল। মই ভাবিছোঁ এইবাৰ সেইবিলাক অলপ বেছিকৈ সংগ্ৰহ কৰিম বুলি ভাবি আছোঁ। তাৰপিছতে এতিয়া চৰৰ ফালতে বুট মাহ কৰে, মচু মাহ কৰে, সেইবিলাক আমি সংগ্ৰহ কৰিব পাৰোঁ বিনা পইচাত। গৃহস্থক একো দিব নালাগে ক'ব গ'লে, খালি নিজে অহা যোৱা তাত লেবাৰিং যিটো হ'ব বা কেৰিং চেৰিং হ'ব এইটো খৰচ, মিনিমাম খৰচ এইবিলাক। আমাৰ ইয়াতো ছাগলী পুহিবলৈ বহুতেই ভাল আৰু সৰিয়হৰ কটালিটো পেলাই দিয়ে, জ্বলাই দিয়ে মুঠতে কাম নাইকিয়া বুলি ভাবে আচলতে। কিন্তু নহয়, ছাগলীৰ কাৰণে বহুত বেষ্ট। এতিয়া মোৰ বাৰিষা গোটেইখিনি পাৰ হ'ল মোটামুটি সৰিয়হৰ কটালি খুৱাই, তো ছাগলীৰ চেহেৰা সন্মুখতেই আছে। বহুত ভাল নহয় যদি বহুত বেয়াও নহয়, মানে সৰিয়হৰ কটালি দি ছাগলী পুহিব পৰা যায় বাৰিষা দিনকেইটা বিশেষকৈ। বাৰিষা খৰালি যেতিয়া হ'লেও খুৱাব লাগে, সুবিধা একেবাৰে নাই। পথাৰত নি পেলাই ছাগলীকেইটা লৈ পেলাই পথাৰত মানুহ এটা ছাতিটো লৈ বহি থাকিব, এইটো বহুত কষ্টৰ কাম। তাতকৈ সময় পৰত এসোপা গোটাই আনি থৈ গঁৰালত খুৱাই থাকিলে এইটো বহুত ভাল। ভালে ৰাখিব পৰা সেইখিনি আনিলে আপুনি জমা কৰি থ'লেতো নহ'ব। শুকান বস্তু জমাই থৈ দিলে একো বেয়া নহয়, একো নহয়। এইবছৰ অনা সৰিয়হৰ কটালিখিনি অহা বছৰ ছিজনলৈকে কেতিয়াও বেয়া নহয়। আপুনি পাইছেনে, ৰাখিছে আপুনি? ৰাখিছোঁ, মইতো বহুতখিনি পেলাই দিলোঁগৈ লাষ্টত এবাৰ, মানে অকণোৱে বেয়া হোৱা নাই, একদম ধুনীয়া চিকচিকীয়া হৈ আছিলে। খালি চেচুক জেগাৰ পৰা যদি আনো বা ভিজিলে তেতিয়া তেনেকুৱা আনো সেইবিলাকতো বেয়া হৈ যাব। তাৰপিছত এতিয়া বাদাম গছবিলাক, মানে বাদামটো হ'লে গছবিলাক থাকি যায়, গছবিলাক কিন্তু আমাৰ ইয়াতো ফ্ৰীকৈ নাপায়, পইচা দিব লগা হয়। কিন্তু মিনিমাম কিবা এটা দিব লাগে, বেছি খৰচ কৰিব লগা নহয়। তো সেইবিলাক বস্তু আমি গোটাব পাৰোঁ। এইবছৰ মই গোটাম বুলি ভাবি আছোঁ ভালকৈ। এইবিলাক বস্তু এই মানে এতিয়াহে গম পাইছোঁ মই, এইসোপাও যে খুৱাব পৰা যায়। তো ছাগলী খাদ্য যদি এনেকৈ আমি ওচৰতে পোৱা কম খৰচতে পোৱা বস্তুবোৰ গোটাই লওঁ, ছাগলী পালনটো বিন্দাছ কৰিব পৰা যায়। কিন্তু পথাৰৰ ঘাঁহ, পাহাৰৰ ঘাঁহ সেইসোপাৰ লগত লাগিলে ঘৰত কোনোবা মৰি যাওক, ছাগলী পাহাৰলৈ নিব লাগে মানে নিবই লাগিব এজন মানুহে। এজন অনবৰতে লাগি থাকিব, কিমান অসুবিধা, কি খুৱাব সেই সমস্যাটো। আপুনি ক'লে বাৰিষাত এই বেমাৰ কেইটা লাগে, হাগনি হ'ব পাৰে যদি বাহিৰৰ ঘাঁহ খাই দিয়ে। এই খৰালি দিনকেইটাত কি বেমাৰ লাগে? খৰালি দিনত বিশেষ বেমাৰ নাইকিয়াৰ নিচিনাই একেবাৰে। মানে মই ভাবোঁ বেমাৰ কিয় নহয়, শুকান ঘাঁহ খাই থাকে, গতিকে বেমাৰ খৰালি দিনকেইটাত নাইকিয়াৰ নিচিনাই। কেতিয়াবা গটপক্স দেখা পোৱা যায়, বহুত কম। খৰালি দিনত গটপক্স হোৱাৰ চান্স থাকে কিন্তু বহুত কম, মানে যি হয় বাৰিষা হ'লেই বেছিকৈ হয়। মানে খৰালিত বিশেষ অসুবিধা নাই, মেইন সমস্যাটো নতুন এজনেও যদি আৰম্ভ কৰে বাৰিষাত তেওঁ সমস্যা হ'ব পাৰে। বাৰিষাহে সমস্যা, একদম নতুন কৃষক এজনৰ কাৰণে যিয়ে ছাগলী পালন কৰিব, তেওঁ বাৰিষাত যদি আৰম্ভ কৰে তেওঁৰ কাৰণে হয়তো লোকচানো হৈ যাব পাৰে, বিভিন্ন বেমাৰ লাগিব অনভিজ্ঞতাৰ কাৰণে। প্ৰথম কথা ঘাঁহৰ অভাৱত ভুগিব, তেতিয়া পথাৰে চথাৰে পানীয়ে চানীয়ে গৈ দল ঘাঁহ চল ঘাঁহ কিবা কিবি এসোপা কাটি আনি দি দিব, খাই পেলাই আহি গ'ল হাগনি হ'লে কি খোৱালে বা আপোনাৰতো কেতিয়াবা হৈছে চাগে ছাগলীৰ? হাগনি হ'লেতো বহুত কিবা কিবি আছে। এনেই মই সৰহভাগ ইউজ কৰোঁ, মানে পবাদিন বুলি বোলাছ পায়, ডক্সিচাইক্লিন পোৱা যায়, তো চিপ্ৰফ্লক্স 3 ডাজল এনেকৈ পোৱা যায়। মানে দোকানত গৈ যিটো পাওঁ একচুৱেলি, বোলে এইটো নাই মোৰ এইটো লাগিবই এনেকুৱা নহয়, বিকল্প বহুত আছে। বিকল্প বহুত আছে, কিবা এটা আনি খোৱালে ভাল হ'ব, কিন্তু খুৱাব লাগে। এতিয়া আপোনাৰ ইয়াত কেই প্ৰজাতিৰ ছাগলী আছে, কেইটা জাত আছে ইয়াত? ইয়াতে কিছুমান আছে মানে এই তিনিওজনীটো কি কয় চিৰহী ক্ৰছ, চিৰহী F1, বাকী এইবিলাকতো বিটেল, কিন্তু এইজনীটো বিটেলেই, বিটেলৰ কিন্তু এইজনী তাই F2 হয়, এনেকৈ বিটেলৰ F1 হয়, F1, F2, F3, সেইজনী F3 হয়। একদম নতুন ছাগলী পালন কৰিব বিচাৰিছে কোনোবা এজনে, তেওঁ 10জনী ছাগলী আৰম্ভ কৰিব বিচাৰিছে, লগত এটা পাঠা লৈছে, সেই অংকটো বুজাই দিয়কচোন, তেওঁ কিমান মান খৰচ হ'ব পাৰে, কি তেওঁ সাৱধান হ'লে তেওঁ ছাগলী পামখন ভালদৰে চলিব? খৰচটো আনলিমিটেড। খৰচ মানে যে কোনোবাই ভাবে মই 3 মহীয়া 4 মহীয়া 5 মহীয়া চেউৰী ছাগলী আনি পেলাই ছাগলী আৰম্ভ কৰোঁ, কোনোবাই যদি ভাবে নহয় মোক সোনকালে আৰ্নিংটো লাগে, তেতিয়া তেওঁ এবান দুবান দিয়া ছাগলী আনিব। তো এবান দুবান দিয়া ছাগলীজনীৰ ৰেট আৰু এই 3 মাহ 4 মাহৰ ছাগলীজনীৰ ৰেট বহুত ডিফাৰেঞ্চ আছে। আৰু ক'ৰবাত কোনোবাই বেছি দামো ভৰিব পাৰে, ক'ৰবাত কোনোবাই কম দামতো পাই যাব পাৰে। গতিকে কিমান পইচা লাগিব সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁ কেনেদৰে ব্যৱসায়টো নিব বিচাৰিছে, ক'ৰ পৰা পাইছে। কোনোবাই এতিয়া 8 মহীয়া 10 মহীয়া ছাগলীজনী কোনোবাই 10,000 ল'ব, কোনোবাই হয়তো 7-8 হাজাৰটো দিব,
কোনোবাই 12,000 14,000 বিচাৰে ছাগলী পোৱালিটো গ্ৰথৰ লগতো কথা আছে এজনী ছাগলী দুটা পোৱালি দুইটা পোৱালি সেম গ্ৰথ নহ'ব পাৰে সেম গ্ৰথ নহ'লে সেম দামো নহ'ব গতিকে ছাগলী 10জনী ছাগলী আনোতে কিমান খৰচ হ'ব সেইটো কোনো ক'ব নোৱাৰি তেওঁ মোটামুটি 10,000কে ধৰি থ'লে তেতিয়া বোলে 10জনী ছাগলীত 1 লাখ টকা তাৰপিছত ব্ৰিডাৰটোৰ কাৰণেতো 15-20 হাজাৰ টকা এতিয়া তেনেকৈ ব্ৰিডাৰটোৰ কাৰণে 15-20 হাজাৰ টকা ধৰিলে মানে 1,20,000 ধৰিলোঁ 1,20,000 হাতত লৈ আগবাঢ়িলে গঁৰালৰ খৰচ দানা খৰচ বাদ তেতিয়া 10জনী ছাগলী আৰু এটা ব্ৰিডাৰ পোৱাৰ চান্স থাকিব আৰু যদি মানুহজন একেবাৰে এক্সপিৰিয়েঞ্চ নাই কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই বা একেবাৰে ওচৰতে কোনোবা এজন সহায় কৰা মানুহ নাই তেতিয়াতো মইতো ক'ম 1,20,000 আমাৰ কাৰণে বহুত বেছি ইমানগাল টকা খৰচ কৰি পেলাই ছাগলী 10জনী প্ৰথমবাৰ আনিবই নালাগে 2জনী 4জনী 5জনী লওক এআই কৰক নহ'লে ওচৰত যদি কাৰোবাৰ ছাগলী আছে তাত নি পেলাই ব্ৰিডিং কৰাওক এবছৰমান পাৰ কৰক অভিজ্ঞতা শিকি লওক বুজি লওক ছাগলী মই 5জনী ৰাখিছোঁ 5জনী মই চেহেৰাটো মেইনটেইন কৰি ৰাখিব পাৰিছোঁ নে নাই বেমাৰ আজাৰ নোহোৱাকৈ ৰাখিব পাৰিছোঁ নে নোৱাৰিছোঁ বা খাদ্যখিনি কেনেকৈ মই অভাৱত ভুগিছোঁ নেকি বা কি কৰিলে মোৰ খাদ্য অভাৱ নহ'ব তো সেই বস্তুখিনি যদি আয়ত্ব কৰি লয় তেতিয়া ছেকেণ্ড বছৰ অলপ সৰহকৈ লওক কথা নাই 10জনী জেগাত 20জনী লওক কিন্তু প্ৰথম বছৰ আৰ্নিং হ'বই বুলি বা ইনকাম হ'ব বুলি যদি সৰহকৈ ছাগলী বছৰলৈকে মানে ভাবিছোঁ যে যিয়ে আৰম্ভ কৰিব তেওঁ বিশেষকৈ লাভৰ কথাটো নভবাই ভাল লাভৰ অংকটো একেবাৰে চকুৰ আগতে ৰাখিব লাগে মোক লাভ লাগিবই সেই কথাটোৱে এই কথাটো কওক মোক লাভ লাগিবই ছাগলী পুহিছোঁ লাভ লাগিবই লাভৰ কথা নভবাকৈ নহ'বই সেই কথাটোৱে কোনটো পাকেৰে গ'লে লাভটো হ'ব সেই কথাটো লাগে এতিয়া কোনোবা এজনে ধৰি ল'লোঁ 4 মহীয়া পোৱালি এটা আনিলে 4 মাহ মোটামুটি গাখীৰ এৰি দিয়ে পোৱালীয়ে 4 মহীয়া চেউৰী এজনী আনিলে সেই চেউৰীজনী মোটামুটি আৰু 5 মাহ পৰিলে 5-4 9 মাহ 9 মাহত ছাগলীজনী গাভিনী পৰিলে গাভিনী পৰি পোৱালিটোৱে আৰু 5 মাহৰ পিছত জগিলে 9 পাছে 14 মাহ গ'ল 14 মাহত পোৱালিটো আহিলেহে পোৱালিটো বেচিব কাৰণে আৰু 4 মাহ লাগিলে 14 4 18 মাহ মানে মোটামুটি 1.5 বছৰৰ মূৰত পোৱালি পাব হয়নে তেতিয়া ইজনী ছাগলী আনিলে কিমান বহুত 7,000 বা 8,000 চেউৰী ছাগলীজনী পালে তো 7,000 8,000 চেউৰী ছাগলী যদি নানি 10-12 হাজাৰ খৰচ কৰি যদি এবান দুবান দিয়া ছাগলীজনী আনিয়ে লগতে গাভিনী পৰিলে সেই ছাগলীজনী 5 মাহৰ পিছত পোৱালি দিলে আৰু 5 মাহৰ পিছত আৰু 4 মাহৰ পিছত সেইটো পোৱালি বিক্ৰী কৰিলে মানে 9 মাহৰ পিছতে পোৱালিটো বিক্ৰী কৰিলে তো বিক্ৰী কৰিলে আকৌ সেই মাকজনী কিনা পইচাখিনি মোটামুটি ওলাই গ'ল সোনকালে পইচা পালে চেউৰী ছাগলীলৈ আৰম্ভ কৰিলে মানে মাথা বিষাই যাবগৈ বোলে পইচা কেতিয়া লাগিব ছাগলী পালনত পইচা নাই নেকি এনেকুৱা লাগিব 10জনী জেগাত 5জনী আনক 6জনী আনক কিন্তু সোনকালে পোৱালি দিয়া মানে প্ৰফিট লাগিবই বোলে ইনকাম লাগিবই এতিয়া 10জনী ৰাখিলোঁ 10টা পোৱালি হ'ল 10জনী 1.5টাকৈ 15টা মানে বছৰেকত 1.5টা ধৰা এজনী ছাগলীৰ পৰা 1.5টা কোনোবাই 2টা দিলে কোনোবাই 1টা দিলে কোনোবাই 3টা দিলে তাৰে 1টা মৰিল মুঠতে 1.5টা 15টা সেই ছাগলী পোৱালিকেইটা বেচিবলৈ কেতিয়া মানে হ'ব কিমান মাহ সময় লাগিব সেইটো কোনো নিশ্চিত নাই মই কৈছোঁ মোৰ ছাগলী পোৱালি 28 দিন বয়সতে লৈ গৈছে কিমান মানত বিক্ৰী কৰিছে 6,000 কেনেকৈ ইমান দাম পালে সেইটোৱে তেওঁলোকৰ কথা হ'ল কি ডাঙৰ হ'লে আপুনি কিমানত বেচিব কওক তো কিমানত বেছি মই বোলো 6,000 7,000 এনেকুৱা হ'বগৈ ডাঙৰ হ'লে ঠিক আছে 6,000 এতিয়াই লওক আমি পোৱালিটো লৈ যাম তো গ্ৰথটো চাই মৰমত পোৱালিটো লৈ গ'ল বাকীটো 3 মাহ হওঁতেই চব পোৱালি বিক্ৰী হ'ল বিক্ৰী কৰিব বিচৰাৰ পিছত 3 মাহৰ ভিতৰতে বিক্ৰী এতিয়া এইজনী ছাগলী খীৰাই আছোঁ আজিও খীৰাবলগীয়া হৈ আছে পোৱালি সোনকালে লৈ গ'ল গাখীৰ বাহান গাখীৰ ফিকি আছে পোৱালিটো থকালে পোৱালিয়ে খাই থাকিলেহেঁতেন তাই পোৱালিটোতে বিক্ৰী হৈছে মোটামুটি 3.5 মাহত লৈ গৈছে 15,000 এজনী F3 হয় তাৰ পোৱালিটো হৈছে F4 মানে মোটামুটি বিটেলৰ নিচিনা 15,000 দি লৈ গৈছে মানে সেই তেতিয়া তাই পোৱালিটো 1 মাহ বয়স মানে তেতিয়া 5,000 টকা দি বন্দবস্তি কৰি গৈছে তে 15,000 মানে মই কৈছোঁ নাই ডাঙৰ হ'লেতো 15,000 18,000 বেছিম আকৌ এতিয়া ক'ত বেছিম সেনে 15,000 দিম আপোনাৰ 5,000 এতিয়া ৰাখক যেতিয়া গাখীৰ এৰিব আমি লৈ যাম 3 মাহ কমপ্লিট হ'ল পোৱালিয়ে গাখীৰ এৰিলে নে মই কিবা বদমাচি কৰিম বুলি ভাবিছে নে কি বুলি ভাবিছে তাৰপিছত বোলে আৰু কেইদিনমান থাকক কৈ 3.5 মাহমান হ'ল তেওঁ আহি লৈ গ'লি মানে এতিয়া 4 মাহ কমপ্লিট নহওঁতেই তাই পোৱালি গৈছে 15,000 বিক্ৰী 15,000 এতিয়া ছাগলী মাক আৰু পোৱালি যতনটো কেনেকুৱাকৈ ল'ব লাগে
ছাগলীটো ভালকৈ খুৱাবই লাগিব, যদি ভালকৈ নোখোৱাই খাদ্যটো মূল। চেহেৰা পাতি ভাল নাথাকে, ছাগলী সোনকালে হিতত নাহে। কোনোবাই কয় মোৰ ছাগলীখিনি জগা 7 মাহ হৈ গ'ল 8 মাহ হৈ গ'ল হিতত অহা নাই, গাভিনী পৰা নাই, ক'ৰ পৰা আহিব? ছাগলী হেল্থ চাব লাগিব নহয়। চেহেৰা পাতি ভাল থাকিলে সোনকালে গাভিনী পৰিব আৰু পোৱালিটো হওঁতো ভাল হ'ব। আৰু যদি সেইটোকে নকৰে তেতিয়া নহ'ব। আৰু পোৱালি যতনটো ঠাণ্ডা দিনত এতিয়া মোলৈ বহুতে ফোন কৰে, দাদা পোৱালিতে পনীয়া পায়খানা কৰিছে বা জোপোকা লাগি আছে, ভালকৈ গাখীৰ খাব বিচৰা নাই। মেইন মই প্ৰথম সুধো ঠাণ্ডা পাইছে নেকি ছাগলীয়ে? কৈছে ৰুমটো ভালকৈ ঘেৰি দিয়া আছে, পলিথিন চলিথিন দিয়া আছে, ঠাণ্ডাটো পাব নালাগে দেখোন। এই সেনেকৈ নহ'ব। ঠাণ্ডা দিনত এক্সট্ৰাকৈ তাক যত্ন ল'ব লাগিব। মানুহ খোৱাৰ সময়ত পোৱালিখিনিক একবাৰ গাখীৰ খুৱাই দিলে, তাৰপিছত তাক কিবা টুকুৰি চুকুৰি ঢাকি একদম ধুনীয়াকৈ বস্তা চস্তা দি ঢাকি থৈ দিব লাগিব। ৰাতিপুৱা আকৌ সোনকালে উঠি গাখীৰ খুৱাব হ'ল আৰু। ৰাতি গাখীৰ খোৱাটো ইমান দৰকাৰ নহয়, কিন্তু ঠাণ্ডা পালে ছাগলী হাগনি হ'ব, ডাইজেষ্ট নহ'ব, জোপোকা মাৰিব, বহুত কিবা কিবি। ভেকচিনৰ কথাটো সোধোঁ। ভেকচিন প্ৰতিটো ছাগলীতে কৰিব লগা হয়? একদম 100%। নিজে এসাঁজ নাখালেও ছাগলী ভেকচিনেশ্যন 100% কৰিব লাগে। আপোনাৰ যিমানখিনি দেখিছোঁ প্ৰতিটো ছাগলীৰ ভেকচিন আছে? আছে, ভেকচিন কৰা আছে। বছৰত এবাৰেই কৰিব লগা হয়? বছৰত এবাৰেই কৰা যায়। একচুৱেলি কিছুমান আছে মানে প্ৰিপেয়াৰৰ বাদে বাকী ভেকচিনবোৰ 6 মাহৰ কাৰণে। তো 6 মাহতো কি আমি মানে বাৰিষাৰ আগে আগে ভেকচিনবোৰ কৰি দিয়া যায়। মোৰ মতে মানে মেইন বেমাৰৰ ছিজনটো হ'ল বাৰিষা। তো বাৰিষাৰ আগে আগে ভেকচিনটো কৰি দিয়া গ'ল। এতিয়া বাৰিষা গ'ল নহয়, 6 মাহ কমপ্লিট হ'লেও আকৌ এটা ভেকচিন কৰা নাযায় আৰু। নেক্সট আকৌ মানে বাৰিষাৰ আগে আগেহে ভেকচিন কৰিম আৰু। প্ৰথম 2 বছৰ ক'লে আপুনি অভিজ্ঞতা হ'ল, ভাল বেয়া পালে। তাৰ পিছৰ যদি ধৰি লওঁ আপুনি 2020ৰ পৰা 24লৈকে, সেই সময়খিনিত আপুনি ছাগলী পালক হিচাপে মূল প্ৰত্যাহ্বানটো কি আপোনাৰ? কি পাইছে ছাগলী? হয়তো বিক্ৰী কৰাৰ ক্ষেত্ৰত অসুবিধা পাইছে, নে খাদ্যৰ ক্ষেত্ৰত, নে কোনোবা এটা বেমাৰ লাগিছে আপুনি হয়তো চিকিৎসা কৰিব পৰা নাই? বিক্ৰী কৰাৰ ক্ষেত্ৰতো মানে এনেকুৱা কেতিয়াবা ফোন মানে কাৰোবাৰ নম্বৰ ব্লেক লিষ্ট কৰিবলগীয়া হয়। কাৰণটো? ছাগলী লাগিবই, মই যামেই, ছাগলী লাগিবই। যিমান বুজালেও যেতিয়া নুবুজে তাৰ নম্বৰ ব্লেক লিষ্ট। মানে ছাগলী বিচৰা মানুহ বহুত। ছাগলী বিচৰা মানুহ বহুত, মানে পালন কৰিবৰ কাৰণে বিচাৰে চাগে? পালন কৰিবৰ কাৰণে। আপুনি এতিয়া মূলতঃ মাংসতকৈ আপুনি ছাগলী পালনত গৈ পালকসকলক বিক্ৰী কৰাত বেছি গুৰুত্বটো দিছে। ইমান বেছি কাষ্টমাৰ, ইমান বেছি ছাগলী প্ৰডাকশ্যন নাই। এতিয়া সৰহকৈ লাগিছিলে, তেতিয়া আকৌ ইফালে সিফালে বা কিনি আনি পেলাই দিব পাৰি, কিন্তু কিনি অনাটোত মাজত সোমাই 500 টকা 700 টকা লাভ কৰিম, বহুত মাথা মাৰি সেইপাত কৰি লাভ নাই। আপোনাৰ পুৰণা য'ত ছাগলী ৰাখিছিল সেইখন চাম বাৰু। এই যে নতুনকৈ এখন যে বনাই আছে, ইয়াতে গোটেই ছাগলীখিনি ইয়াতে ৰাখিব নেকি? এতিয়া নতুন ছেটআপ ইয়াত কৰিম। ইয়াত মানে মোৰ জেগাটো একদম মুকল জেগা যে, ইয়াত হাৱা বতাহ ভালকৈ সোমাব। তেতিয়া গঁৰালটো মানে গোন্ধটো গুচি যাব, তলটো ধুনীয়াকৈ শুকান হৈ থাকিব। এইটো মানে সম্পূৰ্ণ ষ্টল ফিডিঙত কৰা প্ৰচেছত এই ঘৰটো বনাই আছোঁ মই। তাততো যিটো আছে ষ্টল ফিডিং ইমান নহয়, ইয়াততো সম্পূৰ্ণ ষ্টল ফিডিং টাইপত। খৰচো কম চাগে? ইয়াত দেখিছোঁ বাঁহ ব্যৱহাৰ কৰিছে, একেবাৰে মিনিমাম খৰচ। মৰাপাট ব্যৱহাৰ কৰিছে, পটাখৰি আচলতে, আৰু ইফালে ত্ৰিপাল ব্যৱহাৰ কৰিছে, একদম কম খৰচ। হয়তো 25,000 30,000 ভিতৰত ঘৰ কমপ্লিট হৈ যাব। কিমানমান ৰাখিব পাৰিব ইয়াত ছাগলী? ইয়াত সেনেকুৱা আইডিয়াটো নাই, কিন্তু এনেই 60 ফুট লম্বা দিছোঁ, 25 ফুট বহল দিছোঁ। দুটা পাৰ্ট বনাই দিছোঁ, মাজত কৰিডৰ দিছোঁ। কৰিডৰটোত মানে চাং নিদিওঁ, কিন্তু ছাইডবিলাকত চাং দিম। কিমান বা থাকে, আৰু প্ৰয়োজন হ'লে ইফালে বহলাই দিম যদি ভৱিষ্যতে হয়। ছাগলী মৰিছেনে কেতিয়াবা? ছাগলী মৰিছে, এইবাৰেই 2জনী মৰিলে। কি কাৰণত? সেইটো হাগনি। কেতিয়াবা ইমান ছাগলী হাগনি হৈ এটুকুৰ কিছুমান টেবলেটৰ মানে ৰাতিপুৱা এটুকুৰ সন্ধিয়া এটুকুৰ খুৱাই দিলোঁ, হাগনি ভাল, কোনো অসুবিধাই নাই। কিন্তু এই 2জনী ছাগলী এবাৰ হ'ল হাগনি হ'ল মানে আৰু ভাল নহ'লেই, ডক্টৰো মাতিলোঁ, 2বাৰ 3বাৰ আহিলে, ইটো কৰে সিটো কৰে, ময়ো কিবা এটা জানিছোঁ কৰিছোঁ। আমাৰ গাঁৱলীয়াও খুৱাইছোঁ, ডক্টৰো যি চিকিৎসা দিছে। মানে কোনো কাৰণত হাগনি ভাল নহ'লেই, তাৰ 2জনী গ'লগৈ। বেমাৰৰ প্ৰতিটো বেমাৰৰ আপুনি নিৰীক্ষণ কৰি থাকিব লগা হয়, চিকিৎসাও আপুনি নিজে কৰে? বহুত ক্ষেত্ৰত নিজে কৰোঁ। কেতিয়াবা পশু চিকিৎসকৰ সহায় লয়নে? কেতিয়াবা বুদ্ধিয়ে কাম নিদিয়া হৈ যায়গৈ। এতিয়া এই ছাগলীজনী দুৰ্বল হৈ আছে, কিয় দুৰ্বল হৈ আছে মই এতিয়ালৈকে ভাবি পোৱা নাই। তাক এতিয়া পেলু ঔষধ খুৱাই দিলোঁ, আজি হয়তো 4 দিন হ'ব। এতিয়া এই কি কয় লিভাৰ খুওৱা, তাৰপিছত আৰু ভিটামিন চিটামিন খুৱাম। তথাপি যদি চেহেৰাটো ভাল নহয়, তেতিয়া পশু চিকিৎসক মাতিবই লাগিব। ময়ো বহুতখিনি জানো, কিন্তু কেতিয়াবা নিজৰ বুদ্ধিয়ে কামেই নিদিয়ে, কিয় এনেকুৱা হৈছে।
তো বেলেগৰ হেল্প ল'বই লাগিব চব নিজে জানো বুলি ভাবিলে একেবাৰে নহ'ব মৃত্যুমুখলৈ ঠেলি দিয়াহে হ'ব তেনেকুৱা হ'ব সেইকাৰণে নতুন কোনোবাই যদি আৰম্ভ কৰিব বিচাৰে তেওঁ অন্ততঃ সেই প্ৰাথমিক চিকিৎসা জ্ঞানখিনি তেওঁ লাগিব প্ৰাথমিকখিনি বোলে বেজি এটা দিবৰ কাৰণে ডক্টৰৰ মাতো সেনেকৈ কৰিলে নহ'ব বা কাৰোবাৰ খুৰা বাঢ়ি গৈছে খুৰাটো কাটিবৰ কাৰণে ডক্টৰৰ মাতো সৰু সৰু কথাত ডক্টৰ মাতিলে নহ'ব নহয় তেওঁলোকৰ বহুত ব্যস্ত থাকে ন কিছুমান নিজে জানিব লাগিব সৰু সুৰা কিছু ছাগলী পালনৰ ভিডিঅ'সমূহত দিনৰ দৃশ্য দেখিছে আজি আমি ছাগলী পামখনৰ এই ৰাতি দৃশ্য এয়া আপুনি অলপ কওকচোন পৰিষ্কাৰ পৰিচ্ছন্ন যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন দেখিছোঁ কিমান বেছি গুৰুত্বপূৰ্ণ ছাগলী পালক এজনৰ বাবে তেওঁ গঁৰালটো ভালদৰে ৰখাটো পৰিষ্কাৰটো কৰিবই লাগে হয় ইয়াতো মই প্ৰত্যেক ছানডেত মানে ছানডে দিনা যি কামেই নাথাকক মানে তলত চূণ মাৰোঁৱেই সপ্তাহত এদিন মানে ছানডেটো লৈ লৈছোঁ সেইদিনা চূণ মাৰিমেই মানে তলটো পূৰা চূণ মাৰি চাঙে তাঙে চবতে বগা কৰি দিয়া যায় আৰু গোটেই সপ্তাহটো এনেকৈ ঝাৰু মাৰোঁতে মাৰোঁতে চূণটো নাইকিয়া হৈ যায়গৈ চূণ মাৰিব লাগে নহ'লে ছালৰ বেমাৰে পায় আৰু এই চিকৰা ওকণি এইবিলাক কিবা কিবি হয় চূণটোত মাৰি থাকিলে সেই বস্তুটো নহয় একেবাৰেই নহয় এতিয়া মোৰ কোনো ছাগলী গাত চিকৰা নাই ওকণি নাই ছালৰ বেমাৰ নাই আৰু এইটো কাৰণে যদি চাংঘৰ বনোৱা যায় চফা কৰিবলৈ বহুত ইজি এতিয়া মাছটো কওঁ ঝাৰুৰে যিমানখিনি ঢুকি পায় সেইখিনি মাৰি দিওঁ আৰু সপ্তাহত এদিন একদম ভালকৈ খুচৰি মুচৰি চফা কৰোঁ মানে বিশেষকৈ দেওবাৰ দিনটোত কৰোঁ চফা কৰি চূণটো তেনেকৈ মাৰি দিয়া যায় ব্যৱহাৰ কৰে সকলোখিনি ছাগলী একেটা গঁৰালতে দেখিছোঁ নহয় 5জনী মানে বেলেগ এটা ৰুমত গ'ল কাৰণটো তেনে সৰু পোৱালি আছে সিহঁতৰ লগত সেইটো অলপ বেছি ভালকৈ ঘেৰা হৈ আছে ইয়াত মানে বিশেষকৈ ডাঙৰখিনি কষ্ট পাব সিহঁতে সেয়া সৰু পোৱালীয়ে চাঙত জাপ মাৰি উঠিব নোৱাৰে তেনেকৈ ৰাখোঁ আকৌ ইফালে এটা কেবিনো আছে ইয়াত দৰকাৰ বোলে কেবিনতো তেনেকৈ সোমাই থোৱা যায় বেমাৰ লাগিলে আলগ কৰি ৰাখে চাগে আঁতৰত বেলেগ কৰি ৰাখে চাগে বেমাৰ লাগিলে আঁতৰ কৰিব লাগিব এতিয়া সেই লগত সেইটো ঘৰ আছে সেইটো ঘৰতো চাং আছে বেমাৰ লাগিলে সেইটো ঘৰলৈ লৈ যাওঁ অশেষ ধন্যবাদ ভিডিঅ'টো চালে কিন্তু এইটোৱে আমাৰ এই ছাগলী পালনৰ শেষ ভিডিঅ' নহয় আজি আমি কিছু অংশহে সামৰি ল'লোঁ খাদ্য সম্পৰ্কে আমি পুনৰাই খগেন নাথ ডাঙৰীয়াৰ সৈতে পুনৰ আলোচনাত বহিম তেওঁ এটা ইউটিউব চেনেল আছে নাথ গড ফাৰ্মিং আপোনালোকে চাব মই ডেছক্ৰিপশ্যনতো তেখেতৰ ইউটিউব চেনেলটোৰ বিষয়ে দিম অশেষ ধন্যবাদ আপোনাৰ ওচৰলৈ আহিলোঁ অন্ততঃ কিছু প্ৰাথমিক কথা বতৰা জানিলোঁ পুনৰাই আমি কৈছোঁৱে যে ভিডিঅ'টোত পাছলৈ খাদ্য সম্পৰ্কে বিশেষকৈ আলোচনা কৰিম কাৰণ বহুতে জানিব বিচাৰে যে ছাগলী পালন কৰিলে নহ'ব খাদ্য কি খুৱাম যাৰ ফলত আৰু বেছি ভালদৰে বৃদ্ধি হ'ব মেইন খাদ্যটো আৰু অশেষ ধন্যবাদ আপোনালোকে চালে আমি আশা কৰিম যিসকলে নতুনকৈ ছাগলী পালন কৰিব খুজিছে তেওঁলোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব ধন্যবাদ